নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। মই পৰিণীতা আকৌ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে লুচিৰ লগত আজি মই বুট দালিৰ চব্জি বনাম। মই যেনেধৰণে চব্জিটো বনাইছোঁ আজি আপোনালোকৰ আগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, মোৰ ৰেচিপি মানে মোৰ চব্জিটো যদি ভাল পায় তেতিয়াহ'লে বনাই চাব এবাৰ। বুট দালি বনাবৰ কাৰণে মই লৈছোঁ আদা এটুকুৰা, বিলাহী, পিঁয়াজ দুটা, তাৰপিছত লৈছোঁ মান ধনিয়া। আৰু মই এতিয়া কেৰাহী এখনত তেল গৰম কৰিছোঁ। তাৰপিছত মই এক্সট্ৰাকৈ এখন কেৰাহীত বুট দালি আৰু আলুখিনি বইল কৰি লৈছোঁ, কাৰণ বইল কৰি ল'লে খুব জলদি মানে সিজে বুট দালি। তাৰপিছত মই গৰম তেলত পিঁয়াজ দিলোঁ, দুটা শুকান জলকীয়া, আদা নহৰু দুপাত, তেজপাত, তাৰপিছত দিলোঁ বিলাহী দিয়াৰ পিছত অকণমান জালুকৰ গুড়া দিলোঁ, কাৰণ জালুকৰ গুড়াটো দিলে মানে কি হয় মানে অকণ জ্বালা টাইপৰ হয় মানে। তাৰপিছত দিলোঁ মিক্স মছলা, তাৰপিছত দিলোঁ ৰেড চিলি পাউডাৰ, আৰু দিয়াৰ পিছত মই ভালদৰে সেইখিনি মিলাই লৈছোঁ। আৰু সেইখিনি ভালকৈ লৰাই লোৱাৰ পিছত মই এতিয়া দিম বুট দালিখিনি, মানে বইল কৰি থোৱা বুট দালিখিনি দিম। এতিয়া মই তেলত দি দিছোঁ। তেলত দিয়াৰ পিছত ভালকৈ সেইখিনি মিলাই লৈছোঁ। তাৰপিছত গোটেইখিনি মিলাই হোৱাৰ পিছত মই অকণমান শুকাব দিম, পানীখিনি মানে শুকাব দিম। দিয়াৰ পিছত এক্সট্ৰাকৈ আকৌ একাপ মই পানী দিম। তাৰপিছত ঢাকি দিম মই। আৰু এতিয়া মই শেষত মান ধনিয়া পাত দি দিছোঁ, কাৰণ মান ধনিয়া মানে ধনিয়া দিলে বেছি খাবলৈ গোন্ধটো মানে ভাল লাগে আৰু এতিয়া মোৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।